আমি আহিছোঁ ভালুকপুঙৰ এখন ধুনীয়া নদী আছে, তাত চাবলৈ আহিছোঁ। বলকচোন আপোনালোককো দেখাম, ইমান ধুনীয়া এটা পৰিৱেশ। এয়া গৈ আছোঁ বা সোমাইছোঁ নামেৰি নেশ্যনেল পাৰ্কৰ পথত। এয়া আমি গৈ আছোঁ, অলপ দূৰ গৈয়ে আমি পামগৈ ধুনীয়া নদী। বলকচোন আপোনালোককো দেখাম। গাড়ীখন অকণমান ৰখাই লৈ আমি ফটো দুখনমান তুলিলোঁ। এইটো ইয়াত বহুত নিজান এটা পৰিৱেশ, ইয়াত জনসংখ্যা বহুত কম, নাই বুলি ক'ব পাৰি। আমি য'ত আহি আছোঁ সেই জেগাটোক কয় ভালুকপুং ৰোড। তাৰ কাষতে আছে ৰিভাৰখন, নামেৰি হৈ আহি থাকিলে হৈ যায়। ইয়াত দোকানবিলাকো ইমান নাই কিবা খাবলৈ। এয়া বহুত নিজান এটা পৰিৱেশ। ইয়াত বেছি নাই মানে নায়েই এইটো পথত, অলপমান দূৰে দূৰে আছে, পথাৰৰ মাজে মাজে কিছু ঘৰ। এয়া আমি আহি পালোহি ভালুকপুং ৰোড। ইমান ধুনীয়া জেগাটো, চাওকচোন, ইমান ঠাণ্ডা পৰিৱেশ। ইফালে খেলি আছে, ক্ৰিকেট খেলি আছে, ইফালে বহুত নিজান পৰিৱেশ। ইয়াত বেছি সংখ্যক কি মানুহ থাকে, ট্ৰাইবেল মানুহবিলাক থাকে। বহুত ধুনীয়া হয়, নিজান এটা ৰাস্তাৰ এটা নিজান পৰিৱেশ হয়। ইমান জনসংখ্যাও নাই, গাড়ী মটৰো ইমান ইয়াত অহা যোৱা কৰা নাই। বহুত আজি যিহেতু বন্ধ, সেইকাৰণে আমি ওলাই আহিলোঁ অলপমান ফুৰিবলৈ বুলি। তাতে গৰম পৰিছে আৰু যোনটো জেগালৈ যাম সেইটো বহুত ঠাণ্ডা জেগা হয়, সেইবাবে ওলাই আহিলোঁ। এয়া আমি আহি পাইছোঁ আৰু 100 মিটাৰমান বাকী আছে। 100 মিটাৰ যোৱাৰ পাছতে আমি পাই যামগৈ আৰু মেইন আমাৰ লোকেশ্যনত। এইফালে দুটা ৰাস্তা আছে, এটা সোঁ চাইডে আছে, এটা বাওঁ চাইডে আছে। এই সোঁ চাইডে সোমাই যাব পাৰি, এইফালে গ'লেও আমি পামগৈ আৰু এইফালে গ'লেও পাইগৈ। আমি এইফালে দি আহিছোঁ। আহি পিনি ইয়াতে অলপ গাড়ীখন পাৰ্ক কৰিলোঁ। গাড়ীখন পাৰ্ক কৰি পিনি মই নামিছোঁ আৰু নামি চব পাই গ'লোঁ আমাৰ মেইন লোকেশ্যন। এইফালেদি নামি যোৱা পথ হয়, এইফালেও যাব পাৰি, এইফালে পানী আছে আৰু এইফালেও যাব পাৰি। ইয়াত এটা ঘৰ আছে, ঘৰটোত ফৰেষ্টৰ মানুহ থাকে মেবি, ইমান গম নাপাওঁ। এইফালে আমি আহিছোঁ, ৰাস্তাটো অলপ বোকা বোকা হৈছে কাৰণ বৰষুণ দি আছিলে যে, বৰষুণ দি থকাৰ কাৰণে পানী জমা হৈছে আৰু বোকা বোকা হৈ গৈছে। প্ৰায় মানুহবিলাক আহি থাকে, গাড়ী চাড়ীবিলাকো এইফালে অনা নিয়া কৰিব পাৰি কাৰণে অনা নিয়া কৰে, সেইটো কাৰণে বেছিকৈ বোকাটো হৈ গৈছে। ৰ'দ দিছে আৰু জেগাটো পানী চানীবিলাক কমিব আৰু তেতিয়া আৰু ভাল লাগে। এয়া চাওকচোন, আমি পাই গ'লোহি আমাৰ মেইন লোকেশ্যন। কিমান ধুনীয়া এটা ঠাই, কি ক'ম আৰু। আগতে পানী ইমানলৈকে নাছিলে, এতিয়া বৰষুণ দিয়াৰ কাৰণে পানী বাঢ়িছে। আগতে আমি এইফালে নামি যাব পাৰোঁ, মানে তাত অলপ শিল আছিলে, তেনেকৈ নামি যোৱাৰ জেগা আছিলে। এতিয়া মানে পানীয়ে গোটেই ভৰ্তি হৈ গ'ল। সেইফালে মানুহবিলাকে পিকনিক খাই আছে। তো ইমান এটা ধুনীয়া পৰিৱেশ, আমি প্ৰায়ে ইয়ালৈ আহোঁ, বন্ধ থাকিলে হয়। বহুত বেছি গৰম হ'লেতো আহিলে বহুত ভাল লাগে। ইয়াত বহুত এটা নিজান পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা লাগে, বহুত ফ্ৰেছ লাগে ইয়ালৈ আহিলে। ইফালে মানুহবিলাকে পিকনিক খাই আছে, বহুত মানুহ আহে। ইভিনিঙত বেছি মানুহ হয় আৰু ইভিনিঙত বেছি ভাল লাগে কাৰণে ইভিনিঙত বেছি মানুহ হয়। চব পানী বাঢ়িছে আৰু সোঁত কেনেকৈ মাৰি আছে চাওকচোন, বহুত ধুনীয়া লাগে আৰু তাৰ চাউণ্ডটো যে বেছি ভাল লাগে। এয়া বহুত মানুহ আছিলে,
থাকে, প্ৰায় মানুহ থাকে, যায় মানে তাত মানুহ, কাৰণ জেগাটো বহুত ভাল লাগিছে, মানুহে ভালো পায়, এটা নিজান পৰিৱেশ। কিন্তু এটা কথা, মানুহবিলাকে তাত মানে এই কিবা কিবি বেয়া বস্তু খায়, তাতে পেলায়, ইমান ধুনীয়া এটা পৰিৱেশ নিজেই অনিষ্ট কৰে মানে আমাৰ মানুহবিলাকে। তেনেকৈ কৰিব নালাগে। এটা ধুনীয়া পৰিৱেশ হয়, যিটো আমি তাত গ'লে অকণমান আমাৰ মন চন ভাল লাগে, সেইটো আমি পৰিষ্কাৰ কৰি ৰখাটো আমাৰ দায়িত্ব হয়। সেইটো কাৰণে অনুগ্ৰহ কৰি তাত একো বেয়া বস্তু নেপেলাব। তাতে মানুহে ব'টিং কৰি আছিলে, সেয়াও চাব পালোঁ। এয়া মে বি ফৰেষ্টৰ মানুহে হয়। ইমান সোঁতত চাওকচোন কেনেকৈ ব'টিং কৰি আছে। এয়া চব সোঁত, এয়া কুঁৱলী টাইপ হৈ গৈছে মানে। ইমান ধুনীয়া হাৱা মাৰিছিলে মানে, কিমান ভাল লাগে জেগাটো সঁচাকৈ। আপোনালোকেও যাব পাৰে, বহুত ভাল লাগিব চাব এবাৰ। আমি এনেকৈ পৰিৱেশটো উপভোগ কৰিলোঁ প্ৰকৃতিৰ মাজত থাকি। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। ধন্যবাদ। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।